হেল্ল' শুভম, ক'ত আছ তই? তোক ৰাতিপুৱাই কৈছিল নে সোনকালে পাবিহি বুলি? মই অলৰেডি লোকেশ্যন পালোহি। আৰু শুনচোন, এই 5 নম্বৰ যে প্ৰজেক্টৰ ফাইলটো, তই সেইটো লৈ আহিবিচোন। অঁ, আৰে মই ৰৈ আছোঁ, তই আহ না। সঁচাকৈ কৈছনে? অঁ হ'ব, তই আছোঁ না, আহ। এক্সকিউজ মি দাদা, অলপ শুনিবচোন। হ'ব, তই আছোঁ না দেই। মানে দাদা, আমি মোবাইলৰ ষ্ট'ৰুম এখনৰ পৰা আহিছিলোঁ। আপুনিতো গম পাইছেই লকডাউনৰ কাৰণে মানুহখিনি কিমান প্ৰব্লেম হৈছে, কোনো ঘৰৰ পৰা ওলাব পৰা নাই। মানে দাদা, আমি এতিয়া যিখন মোবাইল দোকানত আছোঁ, বিক্ৰী নোহোৱাৰ কাৰণে আমি এনেকৈ ওলাই আহিবলগীয়া হৈছে। আৰু এতিয়া আমি লিমিটেড প্ৰাইজৰ সলনি ডিছকাউণ্ট প্ৰাইজত মানুহখিনিক দিবলগীয়া হৈছে। সেইবাবে আমি 10,000 টকীয়া মোবাইলটো 5,000 টকাত দি আহিছোঁ। দাদা, বৰ্তমান আমি ইমানো হাই কোৱালিটিৰ মোবাইল অনা নাই, মেক্সিমাম 15,000ৰ ভিতৰতে আনিছোঁ। আচ্ছা, আমি আপোনাকো এটা মোবাইল দেখুৱাব বিচাৰিছোঁ, যদিহে আপুনি চাব বিচাৰে। অঁ, দেখাব পাৰে। মই আপোনাক মডেলটো দেখুৱাই দিছোঁ, আপুনি এবাৰ চাই লওকচোন। আৰু নিশ্চয় ভাল পাব, আপুনি চিন্তা কৰিব নালাগে, একদম ভাল কোৱালিটি। দাদা, এইটো চাওকচোন। দাদা, এইটো ভিভ' Y81, এইটোৰ মেক্সিমাম ৰিটেইল প্ৰাইচটো আপোনাৰ 12,000। আমি এইটো আপোনাক 6,000 মানত দি দিম। যদি আপুনি আৰু কিবা আগকাজ কৰিব পাৰে তেতিয়াহ'লে আমি ভাবি চাম। এইটো বহুত ভাল মডেলৰ হয়, আপুনি একোৱে প্ৰব্লেম নাপায়। আপোনালোকে যে ইমান দামী মোবাইলটো কম দামত দিছে, মোৰ মতে ঠিক যেন লগা নাই। দাদা, আমাৰ দোকানত এতিয়া মোবাইল ভৰ্তি হৈ আছে, কিন্তু লকডাউন হোৱাৰ বাবে এতিয়া বিক্ৰী হোৱা নাই। সেইবাবে আমি এনেকৈ আহি বিক্ৰী কৰিবলগীয়া হৈ পৰিছে। দাদা, এইটো বহুত ভাল ব্ৰেণ্ডৰ হয়, আৰু আপুনিতো জানেই ভিভ' কেনেকুৱা ব্ৰেণ্ড। পৰিস্থিতিৰ লগত লাগি উপৰণ কৰিবলগীয়া হৈছে আৰু উপায় নাই, কি কৰিব। দাদা, আপুনি মোবাইলটো লৈ লওক, মানে যথেষ্ট ভাল অফাৰত পাইছে, কথাটো হয় বাৰু। দামো কমত পাইছে, গতিকে লৈ লওক আপুনি। ব্ৰেণ্ডটো ভালেই, বাট হাতত পইচা বেছি নাই, আৰু পৰিস্থিতিও বেয়া, আপোনালোকে গম পাইছেই, তো কাম ধান্দাও বন্ধ হৈ আছে। দাদা, আপুনি এইটো লৈ লওক। আমি যে আপোনাক ইমান দামী মোবাইলটো কম দামত দিছোঁ, আপুনি ভালে পাব লাগে। ঠিক আছে দাদা, নালাগে। আপুনি এটা কাম কৰক, আপুনি যিটো মোবাইল ব্যৱহাৰ কৰি আছে সেইটো আমাক দি দিয়ক। এইটোতো কাম চলাই আছোঁ নহয়, আৰু এইটো লোৱা বেছি দিন হোৱাই নাই। দাদা, আপুনি এতিয়া কি মোবাইল ইউজ কৰি আছে বাৰু? নকিয়া হয়। আৰে দাদা, আপুনি নকিয়াক বাৰু ভিভ'ৰ লগত কম্পেয়াৰ কৰিছেনে? আৰে ভিভ' বেষ্ট ব্ৰেণ্ড হয়। ভাল ব্ৰেণ্ডটো হয় বাৰু। আৰে আপোনাকতো আমি এক্সচেঞ্জ অফাৰ দি আছোঁ ন। আৰে দাদা, লৈ লওক, যথেষ্ট ভাল মোবাইল হয়, আপুনি যথেষ্ট উপকৃত হ'ব। মোৰ মনটোৱে ল'বলৈ কৈছে, বাট পাছত কিবা প্ৰব্লেম হ'ব নেকি বাৰু? এই আপোনাৰ সন্মুখতে খুলি দেখুৱাইছোঁ দেখোন। ৱাৰেণ্টি কিমান দিনৰ বাৰু? দাদা, প্ৰত্যেকটো মোবাইলৰ ৱাৰেণ্টি এবছৰ থাকেই, আমাৰো একেই দিয়কচোন। আৰু আমিতো আহিয়ে থাকিম। দাদা, আমি আহিয়ে থাকিমচোন। কিবা যদি প্ৰব্লেম হয় আমাক ঘূৰাই দিলেও আমি লৈ ল'ম। দাদা, আপুনি টেনশ্যনেই নল'ব, কিবা হ'লে আমি আছোঁ ন। আপোনালোকে ইমান কৈ আছে যেতিয়া মোবাইলটো মই ল'ম দিয়ক। দাদা, আপোনাৰ চিমটো খুলি হ'ল যদি মোক দিয়ক। এইটো ভিতৰত সোমাই লওঁচোন। দাদা লওক, এইটো আপোনাৰ নতুন মোবাইল। নাই, এতিয়া নুখুলিব, আপুনি ঘৰত খুলিব এইটো। কিবা প্ৰব্লেম হ'লে আমাক জনাব, আমাৰ দুজনৰ ভিতৰত কোনোবা এজন আহিম। দাদা, আপোনাকতো আমি মোবাইলটো এক্সচেঞ্জ কৰি দিলোঁৱেই, কিন্তু আমাৰো ষ্ট'ৰৰ কিছুমান ৰুল এণ্ড ৰেগুলেশ্যন আছে, মানে আমি ষ্ট'ৰত ৰিপৰ্ট কৰিবগৈ লাগে। তো কিবা এটা খৰচ আপুনিও দিব লাগিব, মানে ধৰা বন্ধা নাই, তেওঁ ন্যূনতম কিবা এটা আৰু আপুনি যি বিচাৰে। এইটো কোনো ধৰা বন্ধা নহয়। ঠিক আছে দাদা, আপুনি এইটোকে লওক, মোৰ হাতত বেছি পইচা নাই মানে। ঠিক আছে দাদা, এতিয়া আমি যাওঁ। ঠিক আছে, আপোনালোকক লগ পাই ভাল লাগিলে। ঠিক আছে, আহিছোঁ দেই। দাদা ৰ'ব দেই। দাদা, আহিছোঁ দেই। অঁ, সিহঁতিতো গ'লগৈ, এতিয়া বাকচটো খুলি চাওঁ নেকি বাৰু? লটাৰী লাগি গৈছে বে। আৰে ইমান দামী মোবাইলটো কম দামত পাইছোঁ। ভগৱানো মানিছোঁ আকৌ দেই তোমাক।
হে গাইজ, আপোনালোকে ইয়ালৈকে পালেহি যেতিয়া নিশ্চয় ভিডিঅ'টো ভাল পাইছে, আৰু যদি ভাল পাইছে তেন্তে ধুনুকে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব অসংখ্য ব্যক্তিলৈকে। তই কি খালি? কি খালি? নহয় মানে হেৰি আছিলে, চিকেনৰ টুকুৰা পৰি আছে নে? লকডাউনত ৰোল ক'বা পালি তই? কেলে অনলাইন আকৌ? অনলাইন? তই গম নাপাৱ নেকি? কি? আৰে য়েছ উই কেক নামৰ এখন কেফে আছে আমাৰ ৰয়াৰ ৰঙাহাবি গাঁও ওচৰত। ইয়াত তোৰ তাত মানে তই কি হয় বিভিন্ন ধৰণৰ ফ্লেভাৰৰ তই কেক পাবি। মানে তই বাৰ্থডে কেকো তাত অৰ্ডাৰ দিব পাৰিবি। তাত তই ভেজ ৰোল, পনীৰ ৰোল, তাৰপিছতে বাবা ৰোল পাবি, চিকেন ৰোল, মানে এভৰিথিং বস্তু পাবি। তই এইটো বস্তু অৰ্ডাৰ দিব পাৰিবি তোৰ নিজৰ মনৰ অনুসৰি। আৰু তাত ভাল এটা কি সুবিধা গম পাৱ নে? সিহঁতি আহিলে তোৰ ঘৰত ডেলিভাৰী কৰিব। হোম ডেলিভাৰী সুবিধা আছে? য়েছ। তই তাত খালি তোৰ মানে নামটো ভালকে এড্ৰেছটো প্ৰপাৰলি যদি তই দিয়, তেতিয়া তোৰ ঘৰত আহিলেও সিহঁতে ডেলিভাৰী কৰি দিবি। এইটোচোন বহুত সুবিধা বে। ডেছক্ৰিপশ্যনত সেই কেফেখনৰ ভালকৈ ডিটেইলছ দিয়া আছে আৰু কণ্টেক্ট নাম্বাৰো দিয়া আছে। আপোনালোকে তাত গৈ কণ্টেক্ট কৰিব, আপোনালোকে নিজৰ অৰ্ডাৰ কৰিব পাৰিব আৰু হোম ডেলিভাৰী হ'ব। যিহেতু আপোনালোকে পাহৰি নাযাব য়েছ উই কেক কেফে। আচ্ছা, মই অৰ্ডাৰ দিলোঁ ৰ'ব। কি দি অৰ্ডাৰ? তোক কেলে কম আকৌ? মোলৈ দুটামান অৰ্ডাৰ দে না। খেলতা ফটোৱা কৰিলি ৰ কৰিছোঁ। আৰু